কিমান চাগে ইয়াৰে হয় থিয় হৈছো আৰু গোটেই পাৰ্কখনৰ ভিউটো এইখিনিৰ পৰা পায় এয়া বিজি হৈ আছে কিবা কামত উঠি এতিয়া আজিটো দিনটো দেখুৱামে বুলি কৈ হাই গাইজ মই দীক্ষা আৰু ৱেলকাম বেক টু মাই চেনেল আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছো আজি এতিয়া গৈ আছো আমি তেজপুৰলৈ কিবা এটা কামত আৰু এই গোটেই ভিডিঅ'টোত দেখুৱাই গৈ থাকিম আমি চেক ইন কৰিলো হোটেলত বহুতে বেছি ধুনিয়া আগতেও থাকিছো এখন হোটেল আৰু এতিয়া অকনমান ফ্ৰেশ হম আৰু তাৰপিছত উলাই যাম যি কাম আছে হেখিনি কৰিম তাৰপিছত অকন ফুৰিবও যাম হেখিনি আপোনালোকক দেখুৱাই গৈ থাকিম ভিডিওটো একেবাৰে স্কিপ নকৰাকৈ এন্ডলৈ চাব ধুনিয়া ব্লেক টি এক কাপ বনাই লৈছো আৰু চাহ কাপ খাই লো ফাৰ্স্ট So guys, দিনটো মানে গল আজি দিনটো বিশেষ একো নাছিলে দেখুৱাবলৈ কিবা কিবি ইম্পৰ্টেন্ট কাম আছিল হেখিনি কৰা গল আৰু এতিয়া ইভিনিং হৈছে একচুয়ালি মই ভাবিছিলো আজি দিনটোতে কিবা কিবি অলপ যদি মই ইফাল ফুৰিব যাব পাৰো তেতিয়া আপোনালোকক দেখুৱাম কিন্তু বিশেষ একো নাই দেখুৱাবলগীয়া সেইকাৰণে মই ভাবিলো কি এতিয়া ইভিনিং অকনমান উলাই যাম মই হেখিনি আপোনালোকৰ লগত শেয়াৰ কৰিম কাৰণ কি কোনোবা যদি তেজপুৰৰ পৰা কোনোবাই মোৰ ভিডিও যদি চাই আছে তেতিয়া হলে আপোনালোকে নিজৰ জায়গাখন দেখি ভালে পাব আৰু অহা কালি আমি যত যাম হেখিনি মই এই ব্লগটোতে দেখুৱাই দিম এই ব্লগটোতে মই লগাই দিম গটিকা ব্লগটো এখিনিতে শেষ হোৱা বুলি নাভাবিব অহা কালিৰ বস্তুখিনিও দেখুৱাই দিম হেতু কাৰণে ব্লগটো একদম এন্ডলৈকে চাই গৈ থাকিব সো এটা একদম সিম্পল কে মানে এনে উলাইছো ইভিনিং হলপ উলাই যাও বলো এইবোৰ ইমান ধুনিয়া হয় চাকচোন হাতী গড় আৰু এটো হাড় গৰু চাহ খালো ইমান ধুনিয়া লাগিলে গ্ৰীণ টি কাপ আৰু একদম গ্ৰীণ টি যে 10 টকাত মানে গুৱাহাটীতটো কতোতেই নাপায় একটো গুৱাহাটীত মানে গ্ৰীণ টি এনেকে যতে নাপায় তাৰ কাৰণে একদম ভাল ৰেষ্টুৰেণ্টত যাব লাগে ইয়াতেটো একদম যতে আহিছো মানে গ্ৰীণ টি যতে পায় আৰু তাকো ইমান এফৰ্ডেবল ন 10 টকাত পাইছো যে গ্ৰীণ টি কাপ ভাল লাগিলে আৰু তাৰপাছত চাহ খালো এতিয়াতো চাহৰ লগত একো নাখালো তেনেকে খাব মন যোৱা নাই এনে এবাৰ ঘুৰিছো আৰু কিন্তু কিবা এটা পেকিং লৈ লম মানে স্নেক্স কিবা এটা হোটেলত খাবলৈ পেকিং লৈ লম আৰু অকনমান ভাগৰ লাগিছে ৰাতিপুৱাই আহিছো তো সো এতিয়া আমি একচুয়ালি হোটেলতে গৈ আছো হোটেলত যোৱাৰ আগতে কোবাত কিবা আৰু যদি এনেকা স্নেক্স পাও লৈ লো আৰু এনি ফুৰিছো তেজপুৰখন হসাই বৰ ভাল লাগিছে আৰু আপোনালোকৰ মাজৰ যোন তেজপুৰৰ হয় আপোনালোক বহুত লাকি দে বহুতেই ধুনিয়া হয় জায়গাখন হসাই ভাল লাগিছে মানে ফুৰি কেনে কালিটো আমাৰ আৰু প্ৰগ্ৰাম আছে কালি অলপ ফুৰিবই যাম আৰু বেলেগ জায়গাত সেইখিনি মই আপোনালোকক ধুনিয়াকে ব্লগত দেখুৱাম আৰু এতিয়া এই ভাইটি এজন আহিছে আমাৰ ৰুমতে আমি ডিনাৰ হোটেলতে অৰ্ডাৰ কৰিছিলো আৰু এতিয়া ডিনাৰ আহি পাইছে মই আপোনালোকক ভালকে দেখুৱাই আছো ৰব এটো সালাড টিস্যু পেপাৰ চাওকচোন বাৰু কিমান কেখন দিছে পনীৰ যেটো পনীৰ শাহী পনীৰ অৰ্ডাৰ কৰিছিলো হেতু এটো আছে ডাল ফ্ৰাই আমি ডাল ফ্ৰাই এটা অৰ্ডাৰ কৰিছিলো এখিনি হৈছে ৰুটি
ইয়াতে কেইটামান ৰুমালী ৰুটি অৰ্ডাৰ কৰিছিলোঁ সেইখিনি আৰু খুলি নেদেখুৱাও ৰুটিটো খুলিলে একেবাৰে ঠাণ্ডা হৈ যাব এইটো ৰুটি আৰু এইটো ৰাইচটো অকণমান দেখুৱাই দিছোঁ ভাল মানে বাসমতি ৰাইচ দিয়ে আৰু আজিৰ ভিডিঅ'টো এইখিনিতে এণ্ড কৰিম অহা কালি আমি ক'ত ক'ত যাওঁ কি কৰোঁ গোটেইখিনি দেখুৱাই গৈ থাকিম আৰু চাই গৈ থাকিব ভিডিঅ'টো হাই গাইজ গুড মৰ্ণিং আৰু এতিয়া উঠিলোঁ আৰু উঠি এতিয়া আজিটো দিনটো দেখুৱামে বুলি কৈছিলোঁ যোৱাকালি এতিয়া ব্ৰেকফাষ্ট ৰেডি হৈছে আৰু আমি এতিয়া ব্ৰেকফাষ্ট কৰিব যাম এইটো তুমি কি খাইছা এইটো সসেজ ভাল লাগিছে আৰু এইটো কি হয় কেনেকুৱা পালা ব্ৰেকফাষ্টটো ভাল ইয়াৰে ব্ৰেকফাষ্টটো ভাল আৰু স্পেচিয়েলি মইতো পুৰিটো খাইছোঁ ন এইটো তোমাৰ সেই আমি যে গুৱাহাটীত যে স্প্ৰিং ভেলী পৰাঠা খাওঁ যে একজেক্ট তেনেকুৱা আছিলে পুৰিটো মানে স্প্ৰিং ভেলী পৰাঠাটো ডাঙৰ ইয়াৰে সৰু কোৱান্টিটিৰ মানে সৰু চাইজৰ সেইটো বুলি ভাবিলোঁ আৰু চব্জিটোও তেনেকুৱা আছিলে মই পুৰি নাখালোঁ আমি গা চা ধুই আৰু পুৰা এতিয়া ৰেডি হৈছোঁ অকণমান ফুৰিবলৈ যাম আৰু চিনাকি মানুহ দুঘৰমান আছে তেওঁলোকৰ ঘৰতো যাম যিমানখিনি পাৰোঁ ভিডিঅ'ত দেখুৱাম আৰু ফুৰিবলৈ ক'ত যাম এতিয়ালৈ ভাবি পোৱা নাই বাৰু মে বি অগ্নিগড় বা তেনেকৈ ক'ৰবালৈ যাম আৰু চাই গৈ থাকিব ভিডিঅ'টো আৰু এণ্ডলৈ চ' এতিয়া ওলাও আৰু যাওঁ হোটেলৰ পৰা চেক আউট আছে আমাৰ 12টা বজাত এতিয়া 12টা বাজিছে চ' এতিয়া ওলাই দিওঁ হোটেলৰ পৰা ওলালোঁ এতিয়া ইমান ধুনীয়াকৈ বনাইছে হেৰি দে মিঠা দৈটো আছে ন সেইটো দে আহিছোঁ দিয়ক বাৰু মেম হেৰি তোমাৰ এতিয়া আমি ক'ত যাম এতিয়া ক'ত নিবা বলাচোন বাৰু দুটা আৰু কাম আছে কামকেইটা কৰি গৈ থাকিম আৰু এইখিনি জেগা মুঢ়া তেতেলী বুলি কয় আৰু এইটো শিৱ মন্দিৰ মুঢ়া তেতেলী শিৱ মন্দিৰ পথ আপোনালোক যদি তেজপুৰ গম পাইছে চাগে কোনখিনি জেগাত আমি আহিছোঁ আৰু সেই ঘৰখনলৈকে গৈছিলোঁ আমি পানীলাওকেইটা চাওকচোন ইমান ধুনীয়াকৈ লাগি আছে একদম টিকলো ঘৰখন বৰ ধুনীয়া লগা হৈছে মানে নাজানো কাৰ ঘৰ চিনাকি নহয় বাৰু কিন্তু ভাল লাগিলে পানীলাওকেইটা দেখি য'ত গৈছিলোঁ ন আমি তেওঁ মানে তেজপুৰৰ খুব মানে ৰেপুটেড মানুহ এজন হয় আৰু তেজপুৰ নেম কেয়াৰ যিখন আছে আৰু লগতে তেজপুৰ অৰ্থ কেয়াৰ বুলি এখন হস্পিটেল আছে তাৰ অ'নাৰ হয় চ' ডক্টৰ প্ৰদীপ লহকৰ ছাৰ তেওঁৰ ঘৰত আমি গৈছিলোঁ আৰু বহুত সময় আমি স্পেণ্ড কৰিলোঁ তেওঁলোকৰ লগত আৰু ধুনীয়া তেজপুৰ আহিলে তেওঁলোকৰ ঘৰত যোৱা হয়
আৰু ইমান ধুনীয়াকৈ মেমে মানে আমাক দিলে নহয় খাবলৈ ব্ৰেকফাষ্টটো কৰি আহিছিলোঁ হোটেলত পেট পুৰা আমাৰ ফুল তথাপিও মানে মেমে একদম জলপান বনালে তেওঁলোকে আৰু ধুনীয়া ধুনীয়া পিঠা লাড়ু এইবোৰ দিলে খালোঁ আৰু অলপ অলপ তাৰপাছত এতিয়া ওলাই দিছোঁ মেমে আমাক ছাজেষ্ট কৰিলে ভালুকপুং চাইডে যাবলৈ এতিয়া অকণমান টাইম আছে যিহেতু আমাৰ হাতত কিন্তু ভালুকপুং চাইডে যাবা জানো যাব পাৰি আমি চাই লওঁ আৰু গৈ পোৱা নাই বাৰু ইপিনে কেতিয়াও চ' এতিয়া চাওঁ ক'ত যাওঁ য'তেই নাযাওঁ কিয় মই দেখুৱাম আপোনালোকক পদুম পুখুৰী নেকি এইখিনিত যিখিনি আছে পদুম পুখুৰী অকণমান দেখিছোঁ আহিম নেকি এতিয়া নামিছোঁ চিত্ৰলেখা উদ্যান মানে কোল পাৰ্কত পাৰ্কিং টিকেট কাউণ্টাৰ ইপিনে টিকেট কাটিব গৈছে কিমান হয় বা টিকেটৰ টিকেট 30 rupees সৰুতে অহা বহুত সৰুতে আহিছিলোঁ এবাৰ নে দুবাৰ তাৰপিছত আৰু আহাই হোৱা নাই বহুত দিনৰ মূৰত আহিলোঁ ধুনীয়া কৰিছে অকণমান ভাল কৰিছে ন কালাৰ চালাৰ কৰিছে ধুনীয়া হৈছে ৱাটাৰ পাৰ্ক আছিল নেকি ৰবাচোন চ' এই জেগাখিনিত থিয় হৈছোঁ আৰু গোটেই পাৰ্কখনৰ ভিউটো এইখিনিৰ পৰা পায় একদম তললৈ আৰু শ্বিলঙৰ যে সেইখন পাৰ্ক কি আছিল লেডি হেনৰি পাৰ্ক নে কি আছিলে শ্বিলঙৰ সেইখনৰ নিচিনাই ন পুৰা হেৰিটো পানী চানীখিনি মানে ইমান ধুনীয়া লাগিছে আৰু ইমান নিৰিবিলি মানে এনভাইৰনমেণ্টটো বহুত বেছি নিৰিবিলি আগপিনে দেখাই দিছোঁ ৰ'ব অলপ এনেই গোটেই পাৰ্কখন যদি এক চক্কৰ মাৰো খোজকাঢ়ি তেতিয়া আৰু বহুতখিনি কেলৰি বাৰ্ণে হৈ যাব আৰু ভাবিছোঁ বটিং নকৰোঁ বহুত বেছি ৰ'দ পৰি আছে মানে সেইটো কাৰণে ইমান ৰ'দত অলপ ভাল নালাগে কিন্তু এনেই চায়ে ভাল লাগিছে আৰু মানে ইপিনে ৱাশৰুমো আছে সেইটো চাইডেও এবাৰ যাম হা মানে পাহাৰখনৰ সেইটো চাইডেও এবাৰ যাম ৰাউণ্ড মাৰো আমি এইখিনিয়ে দেখি আছিলোঁ নেকি ওপৰৰ পৰা নহয়তো সেইটো চাইড এবাৰ যাম শিলগিটাৰ কিবা আছে নেকি অলপ তাৎপৰ্য জানা নেকি ডিটেইল নাজানো ৰং ইনফৰমেশ্যন নিদিওঁ আপোনালোকে জানিলে ক'বচোন কমেণ্টত বহুত এনচিয়েণ্ট আৰু কিবা এটা মোৰ আছে যেন লাগিছে শিলগিটাৰ স্পেচিয়েলিটি সেই জেগাখিনিত এবাৰ যাম ৰ'বাচোন শিলৰ যে হেৰিটো আছে কাৰণ কি যিখিনি মেইন বস্তু ন কোল পাৰ্কৰ যিখিনি বিশেষ বস্তু সেইখিনিতো অকণমান আগত আছে সেইখিনি এবাৰ চাব লাগিব এনেকৈ উঠি গ'লে তেতিয়া পাহাৰখনৰ সেইটো চাইড পাই যাম কিন্তু ইমান আৰু নুঘূৰো বহুতেই ডাঙৰ হয় পাৰ্কখন ইমান ডাঙৰ ঘূৰিব নোৱাৰি হাতীটো চাচোন এই শিলকেইটাৰ লগত এটা ফটো উঠিব বহিব পাৰি ন খুব ৰ'দ দিছে ঠাণ্ডা বোলা বস্তুৱে নাই মই যে এনেকুৱা এটা পিন্ধি আহিছোঁ ব্লেজাৰ ইমান গৰম লাগিছে
ঠাণ্ডা শেষে আৰু চিলড্ৰেনছ পাৰ্ক সেইপিনে নাযাওঁ বাৰু বোৰ একদম এনচিয়েণ্ট শিলেৰে বনোৱা সেইবোৰ এই ইণ্ডিয়াৰ মেপখন সেইখন একদম কোল পাৰ্ক বুলি ক'লে মাইণ্ডলৈ আহে আৰু ফাৰ্ষ্ট ইণ্ডিয়াৰ মেপখন পুৰণা হৈছে ন এতিয়া একদম বৰষুণ পৰি পৰি কালাৰ নোহোৱা হৈ গৈছে সেইখন তেজপুৰত বহুত পাৰ্ক আছে ধুনীয়া ধুনীয়া আৰু নথকা নিচিনা বস্তু নাই আৰু ঢেৰ বস্তু কিন্তু চবতকৈ ধুনীয়া এইখনেই লাগিলে মানে তেজপুৰৰ ভিতৰত চবতকৈ ধুনীয়া পাৰ্ক এইখনেই লাগিলে হয়নে মেইনটেনেন্সৰ অকণমান দৰকাৰ আছে যেনে এতিয়া সেই যিখিনি বস্তু দেখিছে ৱাটাৰ পাৰ্ক সেইখিনি আকৌ ৰিজিউম কৰিব পাৰে ৰং গৈছে সেইখিনি ৰং চং গৈছে কাৰণে অকণমান এট্ৰেকশ্যনটো কমি গৈছে আৰু তাৰ পাছত যেনেকৈ ধৰক এইবোৰ সেয়া এই লাইটটো যেনেকৈ এতিয়া বেয়াইতো নজ্বলেই চাগে আৰু চ' এইবিলাক ঠিক কৰিব পাৰে এয়া আৰু কোল পাৰ্ক দেখালোঁ আৰু আপোনালোকক কিমান চাগে আপোনালোকৰ মাজৰ অলৰেডি আহি পাইছে কিমান চাগে ইয়াৰেই হয় কিছুমান হয়তো আহি নাপাবও পাৰে মই সেইকাৰণে তেওঁলোকৰ বাবে কৰিছোঁ ব্লগটো দিবা ইয়াৰ পৰা এতিয়া নেকি ওলাই দিওঁ আৰু গুৱাহাটী গৈ পাব লাগিব আৰু দেখুৱালোৱে প্ৰায় যিমানখিনি পাৰোঁ একদম সিপাৰে নগ'লোঁ আৰু ইমান উদ্যান হৈ গৈছে হোৱাটছএপ কৰাচোন ধুনীয়া কেফে এখন এয়া গণেশ ঘাট আৰু এয়া জয় বজৰংবলী গণেশ ঘাটত আজি আৰু নাযাওঁ বাৰু এতিয়া আমি ওলাই দিছোঁ আৰু গুৱাহাটীলৈ আৰু এয়া অগ্নিগড় পাহাৰ অগ্নিগড়ৰ ভিতৰতো নাযাওঁ এবাৰ আহিবতে গৈছিলোঁ অগ্নিগড়ৰ পৰা অকণমান আগুৱাই আহি এয়া গণেশ ঘাট এয়া পিকনিক খাই আছে মানুহবিলাকে ইফালে এইটো পিকনিকৰে এইখিনি এৰিয়া আৰু ইপিনে ব্ৰহ্মপুত্ৰটো গণেশ ঘাট গণেশ বাবাৰ মন্দিৰ আৰু আগত গেটখন পিকনিক চব পিকনিকৰ মানুহ ব্ৰহ্মপুত্ৰটো ইয়াতে অকণ ডাঙৰ হৈ যায় ন আমাৰ মানে আমাৰ শৰাইঘাটৰ হেৰিটোৰ তুলনাত যথেষ্টখিনি ডাঙৰ হয় আৰু ব্ৰিজখনো দীঘল ব্ৰিজ পাইছোৱে আৰু লাঞ্চ কৰিব ৰখিছোঁ এতিয়া মই ভাবিছোঁ অনুৰাগ বুলি এখন ৰেষ্টুৰেণ্ট বহুত ভাল হয় বুলি জানো চ' তাত ৰখিছোঁ এতিয়া ইমানেই বেছি টেষ্টি আছিলে নহয় খানাটো মই চাগে জীৱনত ইমান টেষ্টি মানে লোকেল চিকেন খাই পোৱা নাই লোকেল চিকেন বহুত বেছি ভাল মাছ লৈছিলে মাছ বেছি ভাল পায় মাছটোও টেষ্টি আছিল ন বহুত টেষ্টি বনাইছে মাছটো আৰু আপোনালোকেও মানে এইটো ৰাস্তাৰে গ'লে এইখনতে খাব একদম হাইলি ৰিকমেণ্ড কৰিছোঁ বহুত বেছি এক্সপেঞ্চিভো নহয় ঠিক ঠাক আৰু বহুত কেইখনে আছে হাইৱেত চাগে আপোনালোকৰ মাজৰ বহুতেই এইখনত খায়ো বাট সঁচাই দেই মই বহুত বেছি ভাল পালোঁ মানে খানাত আজি পেট এনেকুৱা ফুল হৈ আছে মানে ৰাতিপুৱাটো ব্ৰেকফাষ্ট কৰিছিলোঁ ভালকৈ বহুতেই ভালকৈ কৰিলোঁ তাৰপাছত আকৌ তেওঁলোকৰ ঘৰত গৈছিলোঁ যে তাতেও একদম মেমগৰাকীয়ে বহুত খাবলৈ দিলে তেতিয়াই মানে পেট পুৰা ফুল মানে একদম ৰাতিলৈ যেন ভোক নালাগিব তেনেকুৱা হৈ আছিল কিন্তু ইয়াতে আকৌ ৰখালে এখন অনুৰাগত তাৰপিছতে আকৌ লাঞ্চ টাইমততো লাঞ্চ কিবা এটা কৰিবই লাগিব তেনেকুৱা কিন্তু ভাতটো খালে এটলিষ্ট অলপ ভাল বেলেগ বস্তু খোৱাতকৈ তাৰপিছতে ইমান টেষ্টি মানে পেটটো কেতিয়াবাই ফুল কিন্তু মানে একদম টেষ্টতে মানে খাই দিলোঁ এতিয়া একদম পুৰা হেৰি লৈ গৈছে লাষ্টত সেইকাৰণে দৈ অলপ ল'লোঁ এনেই তেওঁলোকৰ ডিজাৰ্ট প্ৰভাইড নকৰে মানে থালিটোত কিন্তু আমি মানে লৈ ল'লোঁ আৰু দৈটো নল'লে মানে নহ'ব এনেকুৱা নিচিনা দৈটো ডাইজেষ্ট কৰি দিয়ে যে
এতিয়া মুঠতে লাঞ্চ চাঞ্চ কৰা হ'ল এতিয়া আমি গুৱাহাটীলৈ গৈ আছো মানে আমাৰ ফ্লেটলৈ আৰু এইখিনিতে মই ভাবিছো ভিডিঅ'টো এণ্ড কৰি দিম এতিয়া মানে পোহৰো নোহোৱা হৈ আহিব লাহে লাহে সন্ধিয়াই হৈ আহিছে আশা কৰোঁ আপোনালোকে ভাল পালে ভিডিঅ'টো চাই আৰু তুমিও কৈ দিয়াচোন সাবস্ক্ৰাইব কৰিবলৈ তুমি নকোৱাই কেতিয়াও কোৱা কমেন্ট জোৰছে কোৱা এনেকে নকয় গাইজ আৰু কম বুলি কৈ থাকা ভিডিঅ'ত সদায় কম বুলি কয় কেমেৰাটো এনেকে দিলে নকয় সো এনিৱে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কমেন্টছ কৰিব ভাল পাইনে নাপায় ভিডিঅ' আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' নেক্সট চাব বিচাৰে হেতু ক'বচোন আমাৰ লাভ ষ্টৰী জানিব বিচাৰে কাৰণ আমাৰ লাভ মেৰেজে হৈছিলে বাৰু 10 বছৰ বেছি হ'ল আমাৰ ৰিলেচন হেতু যদি জানিব বিচাৰে হেয়াৰ ওপৰত এটা ভিডিঅ' বনাই দিম দুটাই মিলি বা আমাৰ লাইফৰ যদি কিবা বেলেগ কথা জানিব বিচাৰিছে এটা Q&A টাইপ ভিডিঅ' বনাই দিব পাৰো সো আপোনালোকে ক'ব কমেন্টত নেক্সট মই কি ভিডিঅ' বনাম নে আপোনালোকে হোম টুৰ চাই জনাব আপোনালোকৰ যি মন যায় মই হেতু ভিডিঅ'ই মই নেক্সট বনাম বহুত কপি কৰে এইবিলাক সব ভিডিঅ' কপি ৰহাত ৰাস্তাৰ ওচৰে ইমান ধুনীয়া ধুনীয়া এনেকুৱা ডেকোৰেশ্যনৰ বস্তুবোৰ আছে দিয়ক এইখিনিতে বিদায় লওঁ আৰু আহিবলগীয়া ভিডিঅ'বোৰো চাই গৈ থাকিব বাই গাইজ টেক কেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব প্লিজ কাৰণ কি ছাবস্ক্ৰাইবটো একেবাৰে ফ্ৰী হয় আপোনালোকে কৰি দিলে মই বহুত বেছি ছাপোৰ্ট পাওঁ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই এইখন আছিলে বাই কোৱা এইখন আছিলে